মতে পাইছোহি আৰু ঘৰখন কোনোমতে পাইছোহি আৰু সিহঁতৰ ঘৰ দুৱাৰ বৰ বেলেগ কৰিলেও আগতে কেনেকুৱা আছিলে এতিয়া বনাইছে আৰু ঘৰ আধৰুৱা হৈ আছে ঘৰ ভালকৈ বনাইছে তাৰ পালোহি দেই কোনোমতে পাইছোহি আৰু গাড়ীয়ে চাৰিয়ে আহি তেনে সিহঁতৰ মানুহবোৰ আছে না নবৌ মই আহিলোঁ আই ভাল নহয় বৰ একেবাৰে ব'লা মই বহি লওঁগে বতাহ চতাহ লাগি আহিছে বহি লওঁগে ব'লা আহিছে গাড়ীত ঠাণ্ডা একে বহুত বেছি হৈছে এইকেইদিন পেহা সেই অসুখ হৈছে গম পাইছা নাই অসুখ মানে ঠাণ্ডা হোৱাৰ কাৰণে অসুখটো বেছি হৈছে এতিয়া মানে পেহা কি হৈছে জানা বহুত দিনৰ মূৰত খবৰ খাতি নাই খবৰ খাতি আমাৰ ল'ৰা বোৱাৰীয়ে নকৰে জানো ল'ৰা বোৱাৰীয়ে খুব তই বোৱাৰীয়েতো কৰাই নাই ল'ৰায়েও কৰা নাই মই আকৌ ল'ৰা বোৱাৰীয়ে কৰি থাকে বুলিয়ে ভাবিছো তোৰ ফোনটো কি হ'ল বহি ল আজি 2 বছৰমান হ'ল তোক দেখাই নাই একদম ধুনীয়াজনী হৈ আছ তই পিতেৰ চাকৰি হ'ল এতিয়া ধুনীয়াজনী হৈছে একেবাৰে চেহেৰা পাতি ধুনীয়া হ'ল আগতকে দে তোৰ এতিয়া মুখহে ধুনীয়া দেখিছা তোৰ একে মই তই বুলিয়ে কৈছো আৰু নবৌ ননন্দি যেতিয়া তই বুলি কৈছো দেই তই আকৌ ল'ৰাই ফোন চোন নকৰাই নহয় এতিয়া মই আকৌ বোলো তোমালৈ কৰি আছে নাই কৰা আজি 2 বছৰ হ'ল ফোন নকৰা 2 বছৰ হ'ল কাৰণে মই নিজে বুলিহে ভাবিছিলো বোৱাৰী হেৰি নহয় এটা কথা নহয় তোমালোকৰ ভাল আৰু তুমি সেই নতুনতে এপাক গৈ পেলাই এতিয়া যোৱাই নাই যে আজি 2 বছৰ মালিক নাথাকে ঘৰলৈ অহা নাই নেকি নিতুৰ ঘৰলৈ অহা নাই অহাই নাই ছুটিয়ে নাই এতিয়া অকলশৰীয়া দেখিছে নহয় আপুনি আৰু গৰুৱে গাই গোটেইখন মোৰ হাতত ফোন নাই মই ভাবিছো ল'ৰাই বোৱাৰীয়ে চাগে কৰি আছে তোলে পঢ়ুৱা শুনাই ডাঙৰ মানুহ কৰিলে এতিয়া পাহৰিলে মই সেইটো দুখতে নিজে ওলাইছোহি ৰিটায়াৰ হ'ল নহয় ৰিটায়াৰ হোৱা 2 বছৰ এতিয়া পেঞ্চনৰ কামো হোৱা নাই পেঞ্চনৰ কাম নহ'ব বাৰু নাই পেঞ্চনৰ কামটো হ'ব দিন লাগিব আৰু এতিয়া মানে কি হ'ল হেৰি এই মানে চলিবলৈকে বৰ দিগদাৰ হৈছে পেঞ্চন নাইকিয়া পইচা পাতি নাইকিয়া আৰু মানুহটো অসুখ হৈছে বস্তুৰ দামটো নকবাই বস্তুৰ দামটো ক'লে নব সেইটো চেপ্টাৰ হ'ব দিয়া একেবাৰে খোপা চোপা খুলি গৈছে গাড়ী বতাহত চুলি খোপা বেয়া হৈ গৈছে গম পাওঁ নে খোপাটো বান্ধি লওঁ খোপাটো বান্ধি লওঁ দিনৰ মূৰত ওলালেহি পেহীজনী মনত পৰি থাকে মাজে ফোন এটা কৰিব লাগে পেহীজনী তোমাৰ ফোন এটা কৰা নাই তুমি ফোন এটা কৰিবলৈ কবি আকৌ ফোনে ডাঙৰ মানুহ কৰিলে চাকৰি তাকৰি মই তেনেকেও কওঁ নাই মই এতিয়া দুখ লাগিছে গম পাইছানে বোৱাৰী বহাচোন কিবা তুল এখন আনি বহাচোন মই চাহ অকণকে বনাওঁ পেহী আপুনি ৰ'বা মই তোমাৰ লগত কথা দুটামান পাতি লওঁ সেই চাহ বনাবা খাম থাকিম নহয় মই আজি হেৰি নহয় মই নকওঁ বুলি ভাবিছিলো কথাকেইটা তোমাক তুমি যিমান দিলেও বোৱাৰী ছোৱালী হয় নহয় বাৰু তোমাক ক'বলগীয়া কথা নাই তথাপিতো মানে পৰিস্থিতিয়ে বাধ্য কৰাইছে গম পাইছানে তোমাৰ মানুহজনক মই পঢ়ুৱাই শুনাই এই 2 বছৰ বয়সতে মই লৈ গৈছিলো তাই বোলো মোৰ সেই পেহাৰ চাকৰি আছে আৰু ইয়াত মই পৰিস্থিতিটো নিজে দেখি যোৱা থাকি যোৱা এখন ঘৰ মোৰ ঘৰ যেতিয়া মই আৰু চলিবলৈ মেলিবলৈ তেতিয়া দিগদাৰ হয় যে মই বোলো তাক মই লৈ যাওঁ মই পঢ়ুৱাই শুনাই হেৰি কৰিম আৰু 5-6 অকণ পঢ়াটো ভাল কি সেইকাৰণে মই লৈ গ'লোঁ লৈ গৈ পেলাই পঢ়ুৱাই শুনাই সেয়া BSc পাছ কৰালোঁ কৰাই পেলাই চাকৰি তাকৰিও হ'ল কি আকৌ চবতে চোকা নহয় ল'ৰাটো গতিকে এতিয়া চাকৰি তাকৰি হ'ল পেহীয়েকক এতিয়া একেবাৰে পাহৰিলে গম পাইছানে কিন্তু মই তোমাক ক'ম বুলি ভবা নাছিলোঁ কথাখিনি গম পাইছানে পেহী বেয়া নাপাব একেবাৰে ছুটিয়ে নাই ছুটি নাই মানে কৰিব পাৰে হয়নে নহয় লাগিছিলে ফোন এটাতো কৰিব পাৰে যে পেহীয়ে মোক পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰিলে পেহী জহতে মই চাকৰি পালোঁ এতিয়া পাহৰি গ'ল মোৰ বৰ দুখ লাগিছে আৰু কালি নকৰিলে মইনো কওঁ ক'বা বাৰু মোৰ হাততো ফোন আছে এটা কিন্তু আকৌ ক'ব বোৱাৰীয়ে আগতে ইয়াত নাথাকে গম পাইছা নাই পঢ়ি যেতিয়া ঘৰলৈ আহে মাহে মাহে পইচা মই পঠিয়াই দিওঁ নহয় ইয়াত ঠিকটো দি চিধা পেহীয়েকৰ ওচৰলৈ যায়গে মই ভাতকেইটা দিলেহে সি শান্তি পাই খায় এতিয়া সেইজনী পেহীয়েকক
ইমানকে পাহৰিলে মই সপোনতো ভবা নাছিলো ঋতুলে যে এনেকুৱা এটা কাম কৰিব। নকবা ডাঙৰ মানুহ হ'ল যে চব আচলতে পইচাই আচল কথা নহয়, মানুহৰ মৰম চেনেহটো চাব লাগে আৰু মনত ৰাখিব লাগে মৰম চেনেহ। আজিকালি বুঢ়ে নিজৰ মা বাপেকক পাহৰে, আকৌ পেহীয়েকক কবে মনত ৰাখিব। সেইটো হয় হয়, ডাঙৰ মানুহ কৰিলা উপায় পালে পালে। মই মানে মোৰ নিজৰ কেইটাক তেনেকুৱা বুলি ভাবো, মই তাকো তেনেকুৱা বুলি ভাবো, গম পাও নে? কিন্তু বৰ দুখ লাগিছে এতিয়া যি হ'ল হ'ল আৰু আগৰ বাদ দিয়া সেইবোৰ কথা। আৰু সেই তুমি বেয়া নাপাবা মই কোৱাৰ কাৰণে দেই। খালি ফোন কৰিলে তুমি মোক কবা, তাক কবা বোলে পেহী আহিছিলে, আৰু মই তাক ফোন নকওঁ, সি নিজে ফোন কৰিব লাগিব মোলৈ, কাৰণ মোক খং এটা উঠি আছেতো। মই তালৈ ফোন ভুলতো নকওঁ, কৰিবলৈ কবি। আৰু তুমি কবা বোলে পেহীহঁতৰ চলিবলৈ বৰ দিগদাৰ হৈছে, পইচা কেইটামানৰ কথা কৈছে পেহীয়ে। আগতে হেনো তোমাক ধৰি দি পঢ়ুৱালে, কৈ দিবা তুমি সঁচা কথাটো কৈ দিবা, মই কৈছো বুলিয়ে কবা। পইচা কেইটামান দিবলৈ কবি। তুমি কবা বোলে পেহীহঁতৰ চলিবলৈ বৰ দিগদাৰ হৈছে, তুমি হেনো ফোন এটাও নকৰা, এতিয়া পইচা কেইটামান তুমি পঠিয়াই দিবা পেহীলে। মই ফোন নকৰা, আজি গধূলি যদি সি ফোন কৰে তুমি মোক ফোনটো নিদিবা দেই, মই আহিছো বুলি নকবা। মই কিবা মানুহৰ আগত খবৰ দিছো পেহিলে তুমি ফোন চোন কৰা নাই, কি কয় শুনিব নালাগে। তুমি এতিয়া এই মানুহে উপকাৰ কৰিলে পিছত পাহৰি যায়, মই এতিয়া ভুলত মানে এইবিলাক কথা মোৰ একে অন্তৰত বহি গৈছেগে, গম পাই নহয়? বেয়া নাপাবা, এতিয়া ফোন চোন এটা কৰিবলৈ দিবি, আৰু পইচা কেইটামান পেহীক দিবলৈ কবি। মই বৰ কষ্টত চলিছো, এই 2 বছৰ দিন বৰ কষ্টত চলিছো। পেঞ্চনৰ কামটো হোৱা হলে মই নাহিলোহেঁতেন, কিন্তু পেঞ্চনৰ কামটো যে নহলে মই সেইকাৰণে নিজে আহিছো। এতিয়া চাহকণ লাগিছে, চাহ এখন বনাই দে। চাহকণ খাওঁ লাগিয়ে আহিছে। বতাহ কেনেকুৱা, ঠাণ্ডা কেনেকুৱা, চাহ একাপ খাবলৈও মন নাযায় আজিকালি। 20 টকালৈ হৈছে, 20 টকাটো ক'ত পাম? যি অৱস্থা হৈছে চলিবলৈ, 20 টকাটো পাবলৈ নাই। 20 টকা চাহ কাপত মিঠাইটো শেষ হৈ থাকে, চাহকাপ শেষ হৈ থাকে, 20 টকাটো মিঠাই হাততে থাকে। পটককে 20 টকা হৈ যায়। মই বোলো হোটেলত চাহ মই নাখাওঁ, 20 টকাটো মই তাতে চাহ খাম। ভালে কৰিলা, এতিয়া ধুনীয়াকে চাহ এখন বনাই দিব। এইটোতে লৈ যাবা, এইটোতে বিস্কুট চিস্কুট কিবা কিবি আছে লৈ যাবা। এই বিস্কুট দিছে লৈ যা।